নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণীয়ে তোমালোকৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকৰ নকৰে আৰু হিংসাই মানুহক ধ্বংস কৰে। মানুহ হ'বলৈ ধৰ্ম আৰু জাতিৰ পৰিচয় নালাগে, লাগে মাথো মানৱতা। মানুহে একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। কোনোবা দুখত থাকিলে আঁতৰি যায়, কোনোবাই কষ্ট কৰিলে হাঁহে আৰু কোনোবাই উন্নতি কৰিলে জ্বলে। আচলতে কোনো কাৰো আপোন নহয়। দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিন্তু ভাল লগা আৰু সামান্য অভিনয়। সমাজত শিক্ষিত মানুহৰ অভাৱ নাই, কিন্তু জ্ঞানী মানুহৰ বৰ অভাৱ। এটা অপ্ৰিয় সত্য, আজিকালি টকা পইচা নাথাকিলে সম্পৰ্কীয় মানুহবোৰেও গুৰুত্ব নিদিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটোত যদি নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।